নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰাজা আৰু ৰাণী ব্লগটোলৈ আপোনালোকক পুনৰবাৰলৈ স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, আজি মই এইদৰে আছোঁ চক, কাৰণ মই আজি গা ধুবলৈ যাওঁ আৰু মোৰ এফালে আজি বহুত ডাঙৰ কাম এটা আছে। চ' এই কামটো আপোনালোকেও দেখিব আৰু মই লেটছ চাই থাকক কি হয়। অলৰেডি মই চাওক এয়া ওলালোঁ আৰু এয়া ওলাই কৰি চাওক এয়া ৰেডি। আপোনালোকে চাগে দেখি গমেই পাইছে যে মই ক'লৈ ওলাইছোঁ আৰু এই ড্ৰেছযোৰটো দেখিলে চবেই চিনি পায়। আৰু যিসকলে চিনি বা গম নাই পোৱা, মই তেওঁলোকক এটা গানৰ যোগেদি বুজাই দিবলৈ বিচাৰিছোঁ যে মই ক'লৈ গৈ আছোঁ। তো মই গানটো ষ্টাৰ্ট কৰোঁ। মই যাওঁ কলেজলৈ আৰু চাওক এনেদৰে আমি আহিলোঁ এয়া নগাঁও টাউনলৈ। আৰু এইখন চাওক পালচাৰ, পালচাৰখন এনেকৈ হ'ব লাগিব। ঐ লগ নাই, লগ আছে নেকি মাৰি দে। লগ চগ নাই হ'লে যাওঁ বৈ। চ' চাওক এনেকৈ আহি পাই গ'লি আৰু মাস্ক পিন্ধি আছোঁ কাৰণ ইয়াত বহুত ধূলি। আৰু মোৰ লগত আছে এইটো ইয়াৰ নাম আকাশ, আৰু আমি দুয়ো গৈ আছোঁ। আৰু এনেদৰে আমি আহি টাউন পালোহি। ত' আমি এতিয়া যাব লাগিব বাছত। চ' বাছত গ'লেহে কলেজ পামগৈ। আমাৰ জাৰ্ণিটো অলপ লং হয়। চ' ব'লক গৈ থাকোঁ। আৰু এইখন আমাৰ বাছখন চাওক, এইখন চাওক। কি কৰিছ ঐ? কেতিয়া আহিলি? ভিডিঅ' বনাই আছে সি। বেগ নহয় যে। চাওক আমাৰ এখন সৰুকৈ বাছ। এইবিলাক চাওক আমাৰ ষ্টুডেণ্টে বুলি ক'ব পাৰি। ঐ বিকয় এইফালে এবাৰ চাই দে। हाय गाइस, वेलकम टू माय यूट्यूब चैनल राजा रानी यूट्यूब चैनल पर आप लोगों का स्वागत है। থেংক ইউ থেংক ইউ থেংক ইউ। ত' এইটো মোৰ লগৰ। তো বন্ধুসকল চাওক, আমাৰ এনেদৰেই জাৰ্ণি আৰম্ভ হয় সদায় বাছত। আৰু আপোনালোকে নাজানে যদি মই কৈ দিওঁ যে মই সৰুপথাৰ মহাবিদ্যালয়ত ডিগ্ৰী ছেকেণ্ড ছেমত এইবাৰ পঢ়ি আছোঁ। আৰু আজি আমাৰ ছেছনেল এক্সাম, তো এক্সাম দিবলৈ গৈ আছোঁ। চাওক তেন্তে। এনেদৰে আহি পাই গ'ল। কি হ'ল, পইচা নাই নেকিনো? আকৌ চ' পাই গ'লোহি। এতিয়া আমি যাব লাগিব টমটমত। অলপ আমাৰ যাত্ৰাটো বহুত দূৰেই, কলেজ মানে দূৰলৈ আৰু। চ' চাই থাকক। তো বন্ধুসকল চাওক, এইদৰে আমি পাই গ'লোহি অভাৰব্ৰিজ। আৰু লগতে এয়া চাওক কি ধুনীয়া ছোৱালী কেইজনী, এইকেইজনী গৈ আছে কলেজত। ব'লক গৈ থাকোঁ। চ' বন্ধুসকল চাওক, এইখনেই আমাৰ কলেজ।
সৰুকৈ। আৰু এই কলেজখনত আচলতে এনেকৈ মোবাইল উলিয়াই কেমেৰা বা এনে চাই থকা এলাও নাই, কাৰণ মোবাইলটো আনিবলৈ দিয়ে মাত্ৰ। ইয়াত চাই থাকিবলৈ বা মোবাইল পিটি পঢ়ি থাকিবলৈ ইয়াত ছাৰ বাইদেউসকলে নিদিয়ে। চ' যিমানটো পাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ, তেন্তে চাওক। বন্ধুসকল, এইখনে আমাৰ কলেজ আছিলে। কলেজখন আপোনালোকক দেখুৱালোঁ। ত' এতিয়া গৈ আছোঁ আমি পেচাব কৰিবলৈ। পেচাবটো কৰিব লাগিব, এইটো আমাৰ নিয়মে। লগ পাই আছোঁ আৰু পৰীক্ষাৰ একেবাৰে এঘণ্টাৰ পাছত। টাটা বাই বাই। চ' বন্ধুসকল চাওক, এইটোৱে আমাৰ ৰুম আৰু এই ৰুমটোতে আমি ক্লাছ কৰোঁ। আৰু মোক কমেণ্ট কৰি নিশ্চয় জনাবলৈ নাপাহৰিব যে আপোনালোকে ক'ৰ পৰা চাই আছে। এক্সাম শেষ হ'ল আৰু এঘণ্টাৰ পিছত লগ পালোঁ। অঁ, এক্সাম কেনেকুৱা হ'ল বুলি কওঁ, একদম ফাটাফাটি গৈছে। 5টা নে 6টা কুৱেশ্যন আহিছিলে, তাৰ ভিতৰত 2টা লিখিলোঁ, বাকী 4টা এৰি থৈ আহিছোঁ। মানে কি হ'ব, যদি গোটেইকেইটা লিখি থৈ আহোঁ তেতিয়া আকৌ বাইদেউ ক'ব নহয় কেনেকৈ লিখিলি বুলি, সেইটো কাৰণে বাকীকেইটা এৰি থৈ আহিছোঁ। কি হ'ল? ইফালে ওলাই আহ। মই খোজকাঢ়ি গৈ আছোঁ বসন্তৰ লগত। ক'ত দেখিলি ছোৱালী? ক'ত দেখিলি ছোৱালী? উঠাই আনিছিলোঁ বোলো। উঠাই আনিছিলি? চিনাকি নে অচিনাকি? দেৱ, এক্সাম কেনেকুৱা? নিলিখিলি? চ' চাওক, আমি এনেদৰে কলেজৰ পৰা এক্সাম দি এনেকৈ ঘৰলৈ উভতিলোঁ মানে মই লগৰ এটা স্কুটি পোৱাৰ কাৰণে আমি 3টা স্কুটিতে গুচি আহিলোঁ। বাজিলে প্ৰায় 1:30 2টা। এতিয়া আমাৰ পেটত ভোকো লাগিছিলে আৰু খাবলৈ বুলি হোটেল চালোঁ, কিন্তু নাই, হোটেলবিলাকো বন্ধ। চ' এনেদৰে গুচি আহিলোঁ। আৰু চাওক, ঘৰত মই ৰুটি আৰু দালি, পিঁয়াজ আৰু কুন্দুলি আলু ভাজি দিছোঁ, চজিনা ৰঙালাও ভাজি, আৰু এনেদৰেই খাই লওঁ দে, আৰু পিছত লগ পাম। বন্ধুসকল, আজি আমাৰ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লগতে ইয়াৰ বেল আইকনটো তলত থকা তলতো পিটিকি দিব আৰু আজি ভিডিঅ'টো বৰ দীঘল নকৰোঁ, তো ইয়াতে বাই বাই।